আজি আমাৰ আইসকলৰ খানা এটা আছে একো নহয় আৰু সকলোকে অকণ দেখুৱাই দিছোঁ এইফালে চাহ লৈ আহিছে আৰু আগৰে পৰা এই লাগি আছে দেই আইসকলে লাগি আছে ভাগৰ লাগিছে এতিয়া মানে চাহ আৰু এই শেৱালি বাৰ বহুত দুখ সেইদিনাখন নামত বোলে নোলালে মই নোলালো চাহটো ক'বা দেই সেইটো কাৰণে উলিয়াই দিছোঁ আৰু আপোনালোকে আমাৰ নামৰ দলটোক আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ আৰু লগতে অকণমান ৰান্ধনি শালখন দেখুৱাই দিছোঁ কোনে ৰান্ধি আছে আৰু লগতে এইফালে আমাৰ নামৰ গুৰু দেই তেখেতে এয়া একদম পূৰা দালিয়ে বনাইছে নে ভাতেই বনাইছে মই ধৰিব পৰা নাই তথাপি দেখুৱাই দিছোঁ অকণমান এয়া জুহালত পূৰা এয়া দালি বহাই দিছে সেইফালে এয়া যা যোগাৰ হৈ আছে আৰু বাকী কওকচোন দাদা আজি কি কি মানে ৰান্ধিব আপুনি আজি কি কি ৰান্ধিব কওক মাংস ভাজি ভাত সালাদ থাকিব হয় মানে ঠিক আছে তেতিয়াহ'লে আজি খোৱাহে কথা আৰু বাকী এয়া মনিবা বাকী কওক আজি আয়োজনটো কেনেকৈ ধৰণৰ কৰিছে কি কথা আজি আয়োজনটো বহুত ধুনীয়া সুন্দৰ আমাৰ খানা আজি আমি কম্পিটিশ্যন জিকাৰ খানা তিনিটা কম্পিটিশ্যন কৰিলোঁ তিনিটাতো আমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া আজি আমাৰ খানা চলি আছে দালি হৈ আছে ভাজি আৰু মাংস মাছ ভাত ইমানেই আৰু নিৰামিষ চব্জি এখন আছে ঠিক আছে চাহ চাহ তোমাৰ চাহ ল'লা নাই নাই ল'ম লোৱা ইয়াত আমাৰ ভাওনাৰ বচন বিহু চব চলি আছে দেই কাৰণ আছে এইবাৰ নিকুবা আহিছে এতিয়া এজনী চা এয়া চাওকচোন কি ধুনীয়া পৰিৱেশ পুখুৰীৰ কাষতে এয়া আমি আচলতে চিৰাজুলি সত্ৰতে বা এগৰাকীৰ ঘৰত খানাটো খোৱা হৈছে আজি খুব ধুনীয়া বতাহ আৰু এয়া চাওকচোন গাঁৱলীয়া পৰিৱেশো সঁচাকৈ পুখুৰী এটা থাকিলে কাষতে মানে ভালো লাগে আকৌ ধৰক সৰু পোৱালি থাকিলে ভয়ো লাগে বাৰু আৰু এয়া আমাৰ খুব ফূৰ্তি আৰু এয়া ৰং ধেমালি চলি আছে ইয়াতে কামখিনি কৰা আজৰি হোৱাৰ পিছত এয়া এইজনী আমাৰ পুতলা ৰাক্ষসী এজনী দুখন কাঁহী লৈছোঁ আমি খোৱাখিনি কৰা নহ'ল এতিয়া আপোনালোকে খোৱাখিনি কৰোঁ আজি আমাৰ কি কি আছে কৈ দিয়ক ভাত আমাৰ এতিয়া আমাৰ আছে দাইল ভাত দালি চালাড চব্জি ভাজি মাংস পনীৰ মাছ আকৌ এইফালে হেৰি চাটনি আছে শুকান মাছৰ চাটনি আছে পদিনা বন্ধনীয়া চাটনি এখন আছে আৰু তোমাৰ পোৰা মাছৰ পিটিকা আছে বঢ়িয়া আমি খোৱাখিনি কৰা নহ'লে বাকী কৰি দিছোঁ এয়া এইফালে আৰু ধনিয়া চাটনিখিনি এয়া আমি ওচৰ চপাই লওঁ এতিয়া আপোনালোকে খাওক আমি চাম আমি খাম আকৌ খোৱা খেলিবা আমি খাম আপোনালোকে চাওক সাজ খাই পেলাই বহুত একে মজা পালো দেই একেবাৰে তৃপ্তি লাগি গ'ল তৃপ্তি লাগিল ন বহুত সুন্দৰ ঠিক আছে আছিলো 1 কেজি বাঢ়িল নে অলপমান বাঢ়িছে ন বাঢ়ে বুলি কওঁ বাকী এইফালে আপুনিও খুব ধুনীয়াকৈ পনীৰ বনালে ভাল লাগিলে তাৰপিছত আপুনি কি বনালে মাছ ধুলো অঁ আৰু খাইছোঁ ইমান ধুনীয়াকৈ বনাইছে ধুনীয়া ভাল লাগিলে আমি চবেই যা যোগাৰত আছিলোঁ এইফালে মৰম বা আমাক মিঠা পান খোৱালে বহুত বহুত ধন্যবাদ আগলৈ আকৌ খুৱাবলৈ আশা থাকিল অঁ তেখেতৰ দাদালৈকো শুভেচ্ছা মানে শুভেচ্ছা থাকিলে আকৌ যাতে আগলৈ আমাক খুৱাই থাকে তাৰ কাৰণে আৰু শক্তি দিয়ক ভগৱানে তাকে এই আমাৰ খানা চানা খোৱা হৈ গ'ল এতিয়া ঘৰ যাব ওলাইছোঁ এতিয়া এয়া টমটমত উঠিব লৈছোঁ খালোঁ বলো শেষ হ'ল আৰু এতিয়া আৰু গোটেইখিনি লগে ভাগে একেলগে এসাঁজ খালোঁ ভালো লাগিলে চাব শেষলৈকে আহিছোঁ দেই বাই